যাদুকৰী টুপি। ৰামপুৰ নামৰ এখন গাঁৱত ভোলা নিজৰ সৰু ভাইটি ৰমেশৰ লগত বাস কৰিছিল। ভোলা মেকানিকৰ কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিল। ভোলা বৰ পৰিশ্ৰমী আছিল আৰু তাৰ বিপৰীত গণেশ বৰ ডাঙৰ ডাঙৰ সপোন দেখিছিল। এদিনাখন হঠাৎ ভোলাৰ গা বৰ বেয়া হৈ গ'ল। দাদা, আজি কামত যাব নালাগে, তোমাৰ অৱস্থা ভাল লগা নাই মোৰ। আৰে, মই যদি কামত নাযাওঁতো আজিতো একো নোখোৱাকৈয়ে হ'ব লাগিব। তুমি ঘৰত আৰাম কৰা, মই ক'বাৰ পৰা ঔষধ আৰু কিবা খোৱাৰ ব্যৱস্থা কৰি আনি আছো। গণেশ ভোলাৰ মালিকৰ ওচৰলৈ গ'ল। ডাঙৰীয়া, মই ভোলাৰ ভাইটি, তাৰ গা বৰ বেয়া, আমাক অলপমান পইচা দি সহায় কৰক। 4 দিন হোৱা নাই কাম কৰি থকা আৰু তোমাৰ দাদা বেমাৰ হৈ গ'ল, কেনেকুৱা পইচা ভাই? গণেশ খালী হাতত তাৰ পৰা উভতি আহিল আৰু বাটৰ মাজত থিয় হৈ ভাবিব লাগিল কি কেনেকুৱাকৈ ঔষধৰ বাবে পইচা যোগাৰ কৰিব। তেতিয়াই জোৰে বতাহ দিলে আৰু এডাল টুপি উৰি পেলাই আহি গণেশৰ মূৰত আহি পৰিল। জানো কাৰ টুপি উৰি আহি গ'ল, ওচৰা ওচৰি কোনেও নাই। এটা কাম কৰো, এয়াকে পিন্ধি লওঁ। অলপমান আগুৱাই গৈ এডাল ঔষধৰ দোকান দেখা পালে। সি ঔষধৰ দোকানত গ'লে আৰু তেওঁক অনুৰোধ কৰিলে, দাদা, মোৰ ওচৰত পইচা নাই, মোৰ ডাঙৰ দাদাৰ গা বৰ বেয়া, মোৰ সহায় কৰক, মোক জ্বৰৰ ঔষধ দি দিয়ক। দোকানৰ মানুহজন গণেশৰ কথা একদম নুশুনিলে। গণেশৰ লগত থিয় হৈ থকা গ্ৰাহকেও দোকানৰ পৰা সেই একেটা ঔষধে ল'লে। গণেশ তেওঁৰ পৰাও সহায় খুজিলে, কিন্তু তেওঁ গণেশৰ কথা নুশুনিলে। গণেশ একো বুজি পোৱা নাছিল কি মানুহে তাক কিয় দেখা পোৱা নাই। তেতিয়াই গণেশ গ্ৰাহকৰ ঔষধ চুৰ কৰি পলাই গ'ল। মোক আৰু জোৰে দৌৰিব লাগিব, মানুহ মোৰ পিছে পিছে আহি আছে চাগে, এতিয়াতো চাগে সিহঁতে পুলিচো মাতি দিছে। গণেশ যেতিয়া পিছফালে ঘূৰি চালে, পিছফালে কোনেও নাছিল। গণেশ অলপমান আৰাম পালে আৰু সি খোৱা বিচাৰি ইফালে সিফালে দেখিব লাগি গ'ল। তেতিয়াই সি এটা ধাবাত কিছু মানুহক খানা খাই থকা দেখা পালে। মোক কিবা খাবলৈ দি দিয়ক, মোৰ দাদা ঘৰত ক্ষুধাৰ্থ হৈ আছে। ইয়াতেও কোনেও গণেশৰ কথা নুশুনিলে, তো সি খোৱা উঠাই ল'লে আৰু তাৰ খোৱা উঠোৱাৰ লগে লগে মানুহ জোৰে জোৰে চিঞৰিব লাগিল, ভূত ভূত, বচোৱা বচোৱা। গণেশ নিজৰ চাৰিওফালে দেখিলে, কিন্তু সি কোনো ভূতক দেখা নাপালে। সি খোৱা লৈ দৌৰি নিজৰ ঘৰৰ ফালে গুচি গ'ল। ঘৰলৈ আহি আজি হোৱা ঘটনাৰ কথা ভাবি থাকিল আৰু তেতিয়াই আইনাৰ ফালে দেখিলে আৰু সি নিজক আইনাত দেখা নাপালে। গণেশ বৰ ভয় খাই গ'লে। এয়া কি হৈ আছে? ক'বাত মই মৰিতো যোৱা নাই? আজি ৰাতিপুৱাতো সকলোৱে মোক দেখা পাই আছিলে, হঠাতে কি হৈ গ'ল? গণেশ নিজৰ হাতেদি নিজৰ গাত চুব লাগিল আৰু তেতিয়াই তাৰ হাত তাৰ মূৰৰ ওপৰত থকা টুপিত গ'ল আৰু যেতিয়াই সেই টুপিডাল তাৰ মূৰৰ পৰা তলত পৰি গ'ল, সি নিজক আইনাত দেখা পাব লাগিল আৰু যেতিয়াই টুপিটো পিন্ধি লয় অদৃশ্য হৈ যায়। অ' তেৰি, এই সকলো এই টুপিটো কৰি আছিল। মজা আহি গ'ল। গণেশ ভোলাৰ কোঠালৈ গ'ল। দাদা চাওক, মই এই যাদুকৰী টুপিটো পালো। এয়াক পিন্ধাৰ লগে লগে মই অদৃশ্য হৈ গ'লো আৰু তোমাৰ বাবে ঔষধ আৰু খোৱা আনিব পাৰিলো। আমি এই টুপিটো দি বহুত পইচা ৰোজগাৰ কৰিব পাৰিম। ভগৱানে তোমাক এই টুপিডাল দিছে। এয়াৰ মানে এয়া নহয় কি তুমি কোনো বেয়া কাম কৰি পইচা ৰোজগাৰ কৰা। আপুনিতো গোটেই জীৱন ইমান ভাল কৰিলে আৰু তাৰ বিনিময়ত কোনেও আপোনাক ঔষধ কিনাৰ বাবেও পইচা নিদিলে। মই একো নাজানো, মই আজিয়ে বেংকত যাম আৰু বহুত পইচা লৈ আহিম। ৰাতি হোৱাৰ লগে লগে গণেশ বেংকত চুৰ কৰিবলৈ গুচি গ'ল। বাহিৰত থিয় হৈ থকা চকীদাৰ তাক দেখাও নাপালে আৰু সি তালা ভাঙি ভিতৰলৈ সোমাই গ'ল। সকলো পইচা আৰু সোণ লৈ সি যেতিয়াই গেটৰ ওচৰলৈ গ'ল, সি দেখিলে কি বাহিৰত পুলিচ, গাঁৱৰ মানুহ আৰু ভোলাও থিয় হৈ আছে। আৰে, ইয়াতে পুলিচ কেনেকুৱাকে আহিল? কোনো কথা নাই, এই সকলোৱে মোক দেখা নাপায়, সেয়েহে মই ইয়াৰ পৰা আৰামত পলাই যাব পাৰিম। নহয় গণেশ, আমি সকলোৱে তোমাক দেখা পাই আছো। এনেকুৱা কেনেকে হ'ব পাৰে দাদা? মইতো অদৃশ্য আছিলো, তোমাৰ লোভে তোমাক ফচাই দিছে। টুপিটো তোমাৰ তেতিয়ালৈকে সহায় কৰি আছিল যেতিয়ালৈকে তোমাৰ ইচ্ছা কাবাৰ সহায় কৰাৰ আছিল। আজি যেতিয়া তুমি চুৰি কৰাৰ সংকল্পত ভিতৰলৈ আহিলা, যাদুকৰী টুপিৰ যাদু শেষ হৈ গ'ল। কোঠাত তোমাক ভালদৰে দেখা পোৱা গৈ আছিল আৰু বেংকৰ মালিকে পুলিচক ফোন কৰি দিলে। গণেশক চুৰি কৰাৰ কাৰণে 6 মাহৰ বাবে জেলত ভৰাই দিয়া হ'ল। যাদুকৰী টুপিডাল ভোলাৰ ওচৰত থাকি গ'ল, যাৰ সহায়ত সি সৰু সুৰা যাদু দেখাই পইচা ৰোজগাৰ কৰিব লাগিল। এদিনাখন
ভোলা যেতিয়া যাদু দেখুৱাৰ বাবে ওলাই আছিল কি হঠাৎ জোৰে বতাহ দিলে আৰু টুপিটো উৰি গ'ল। বোলা ভালে হ'ল, যাৰ যাদুকৰী টুপিৰ প্ৰয়োজন হ'ব এয়া তাৰ ওচৰলৈ গুচি গ'ল।